নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আখললৈ। আজি মই নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হৈছে গম পাইছে, মাছ দেখিছে, মাছৰ পিটিকা, যিটো নেকি আমাৰ পৰম্পৰাগতভাৱে আমি অসমীয়া মানুহে খাই খুব ভাল পাওঁ। এয়া মই জুই কৰা ধৰি লৈছোঁ প্ৰথমতে, ইয়াৰ পিছতে মই মাছটো দি দিছোঁ। মাছ পোৰোঁতে সদায় কাঠখৰি হ'ব লাগে বিশেষকৈ, কিন্তু মোৰ ওচৰত কাঠখৰি নথকাৰ বাবে বাঁহখৰি অলপ জ্বলাই লৈ মই অঙঠা কৰি লৈছোঁ ফাৰ্ষ্টতে। ইয়াৰ পিছতে মই মাছটো জুইৰ ওচৰত মই দিছোঁ। আহক মোৰ লগতে আগবাঢ়োঁ আজি। মাছটো পুৰি হৈ গ'ল। এতিয়া মই ইয়াত লাগি থকা ছাইখিনি আঁতৰাই লৈছোঁ। আৰু এটা কথা মন কৰিব, মাছ পুৰোঁতে ছাইখিনি আঁতৰাওঁতে সদায় ছালৰ অপজিট ছাইডৰ পৰা বাকলিটো এৰুৱাব লাগে। নতুবা যদি অপজিট ছাইডৰ পৰা নহয়, যদি সন্মুখৰ ফালৰ পৰা গুচোৱা হয়, তেতিয়াহ'লে বাকলিটো এৰা খাই অহা চান্স থাকে। ছাইখিনি গুচোৱা সম্পূৰ্ণ হৈ গৈছে। য'ত যেনেকৈ আছিলে গোটেই ছাইখিনি মই আঁতৰাবলৈ চেষ্টা কৰিছোঁ। মাছটো পোৰা হোৱাৰ পাছত মাছৰ পিটিকাৰ সৈতে দিবৰ বাবে মই যোগাৰ কৰি লৈছোঁ কাটি থোৱা পিঁয়াজ, নিমখ আৰু তাতে অকণমান তেল, আৰু সোৱাদ অনুসৰি আপোনালোকে নেমু বা কাজি নেমু বাৰু গোল নেমু দিব পাৰে। কিন্তু মই এনেধৰণে লৈছোঁ, আৰু মই ইয়াত জলকীয়া সংমিশ্ৰণ কৰা নাই, কাৰণ জলকীয়া নোখোৱা প্ৰাণীও আছে আমাৰ ঘৰত। সেয়েহে মই জলকীয়াটো আঁতৰাই ৰাখিছোঁ। কিন্তু মই জানো সকলোৱে জলকীয়া খাই ভাল পায়, সেয়েহে আপোনালোকে দিব বিচাৰিলে জলকীয়াটো সৰু সৰুকৈ কাটি লৈ ল'ব। মই ইয়াত ব্যৱহাৰ কৰা নাই। পিটিকাখিনি প্ৰায় হৈ গৈছে। মই ইয়াত হাতে কৰিছোঁ, কাৰণ মই নিজে খাম। যদিহে আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে ইয়াক চামুচেও ব্যৱহাৰ কৰিব পাৰিব। সদ্যহতে মই নিজে নাখাওঁ, আনে পিটিকা কৰি দিলে। নিজে খাম বাবে সেই নিজৰ হাতেৰে মই নিজে কৰি লৈছোঁ। আপোনালোকে পিটিকাখন কৰোঁতে পাৰিলে চামুচে ব্যৱহাৰ কৰিব। টান মোৰ পিটিকা ৰেডি। এতিয়া গৰম গৰম ভাতৰ লগত খোৱাহে কথা আৰু এতিয়া। যদিহে ইয়াত কণ জলকীয়া এটা দি ল'ব পাৰে, কি মজা লাগিব। সেয়েহে এইটো কণ জলকীয়া মোৰ নিজৰ খিনিত মই নিজে পিটিকা কৰি খাম। খুব মজা। ৱাও, ধন্যবাদ।